আমি দোকানত আহি পালো এতিয়া আহি জমা দম বস্তু ৰেডি কৰিছো জমা দম আহি কিনে এতিয়া ক্ৰীম বনোৱাৰ কাৰণে ৰেডি কৰিছো এই ক্ৰীম বনত মানে কি কি দিম মই আপোনালোকক দেখাম আজি কি কি দিওঁ ইয়াত প্ৰথমতে মই 8 কেজি ময়দা ললো আৰু ল'ম কিন্তু গামলাটো সৰু যে 8 কেজি ললো 8 কেজি ময়দা 2 কেজি চেনি 8 কেজি ময়দা 2 কেজি চেনি অকণমান চবগুটি মানে এইটো গোন্ধ এটা আহে চবগুটিখিনি দিলে মানে চবগুটি দিলোঁ অকণমান আৰু এই বগা নিমখ দিছোঁ অকণমান এতিয়া দিম ক্ৰীম ৰিফাইন আধা লিটাৰ 8 কেজিত আধা লিটাৰ দেই চাই ল'ব এই আধা লিটাৰ ৰিফাইন এইখিনি হৈছে এইটো বনৰ মেইন বস্তু এইটো বস্তু আপোনালোকে চিনি পায় নে নাপায় এইটো এই বেকিংটো দিব লাগিব এইটো বনৰ বেকিং এইখিনি ক্ৰীম বনৰ পেষ্ট দেই এইখিনি এনেকৈ সানিব লাগিব এইখিনি অলপ সানিবলৈ কিন্তু বহুত কষ্ট আছে কেলৈ মানে 8 কেজি ময়দা আছে 2 কেজি চেনি আছে চেনিখিনি দিয়ে মানে দি দিয়াৰ লগে লগে পুৰা ভাৰী হৈ যায় আৰু বহুত কষ্ট আটা সঁচাকৈ পিচিব লাগিব বন কাটি আছো বন কাটি কিনে আকৌ এনেকৈ 30-35 মিনিট মানে 25-30 মিনিটমান ৰাখিব লাগিব এনেকৈ বনখিনি মাৰিও ৰাখিব লাগিব কাটি কিনেও ৰাখিব লাগিব আধা ঘণ্টা পিছত ৰেডি হ'ব বুলি এইবিলাক এনেকৈ থৈছিলোঁ তাৰপিছতে আধা ঘণ্টা লাগিলে চাগে আধা ঘণ্টামান হ'ল এইবিলাক একদম কোমল কোমল হৈ গ'ল পুলি ডাঙৰ ডাঙৰ হ'ল অকণমানি কাটিছিলোঁ মই কাটোতে সৰু সৰুকৈ কাটিছিলোঁ সৰু সৰু লাডু বনাইছিলোঁ ইমান ডাঙৰ ডাঙৰ হৈ গ'ল এতিয়া মই তেলত ফ্ৰাই কৰিম এইখিনি তেলত ফ্ৰাই কৰিব টাইম নালাগে পটাপট হৈ যাব এতিয়া ৰেডি হৈ গ'ল এতিয়া তেলত ফ্ৰাই কৰিম মই ক্ৰীম বনাই থৈছিলোঁ এতিয়া এই তেলত ফ্ৰাই কৰিছোঁ এতিয়া এই যে তেলত ফ্ৰাই কৰি আছোঁ তেলত ফ্ৰাই কৰোঁতে টাইম নালাগে তেলত পটাপট হৈ যায় কিন্তু পেষ্টটো মাৰি বনটো কাটি ৰাখিবৰ কাৰণে টাইম লাগে তেলত এতিয়া পটাপট হৈ যাব এইফালে কেমেৰা ধৰি আছোঁ মোবাইল ধৰি আছোঁ আকৌ এইফালে ফ্ৰাই কৰি আছোঁ চাওক এপালটি হৈ গ'ল আৰু সিপালটি কৰিলোঁ জাষ্ট 1 মিনিটমান ৰাখিলোঁ আৰু লগালগ ওলাই দিলোঁ ফ্ৰাই কৰিলোঁ কৰি মেলি ফ্ৰাই কৰোঁতে দেখাইছিলোঁ এইখিনি একদম কোমল চাওকচোন একদম বেয়া টেষ্টি লাগে খাবলৈ আৰু কালাৰটো চাওকচোন কিমান টেষ্টি হৈছে কিমান ধুনীয়া একদম ব্ৰাউন কালাৰ হৈছে এতিয়া একদম কিবা চাহ খাই আছোঁ চাহ তুমি কি খাইছা বন কেনেকুৱা লাগে বনটো খাব পাৰিলে মায়ে বনোৱা বন ভাল লাগে